নমস্কাৰ মোৰ প্ৰিয় দৰ্শক সকলোকে মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছো। মই আজি কিছু দিনৰ পৰা আবদ্ধ পদ্ধতিত যিখিনি মুৰ্গী পালন কৰি আছো সেই মুৰ্গীখিনি কণী প্ৰডাকশ্যনৰ কাৰণে কৰি আছো আৰু ইহঁতক মই এতিয়া বৰ্তমান দানাৰ খৰচ কমাবৰ কাৰণে ঘৰতে কি ধৰণৰ দানা প্ৰস্তুত কৰি মই দি আছো হেয়া আপোনালোকক আজি দেখুৱাবলৈ গৈ আছো। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা শিকিব পাৰিব। মই বৰ্তমান মুৰ্গীখিনিক দিনটোত 3বাৰকৈ দানা দি আছো। ৰাতিপুৱা 6টাৰ পৰা 7টাৰ ভিতৰত দিওঁ আৰু দুপৰীয়া আহাৰটো ইহঁতক 12টাৰ পৰা 1টা। তাৰ পিছত সন্ধিয়া যিটো আহাৰ হয় সেইটো মই 5টাৰ পৰা 6টাৰ ভিতৰত দিওঁ। সন্ধিয়া যিটো ইহঁতক দানা দিওঁ সেই দানাটো ৰাতিপুৱাৰ সৈতে প্ৰায় একেই, দুপৰীয়াটো অলপ বেলেগ দিয়া হয়, সেইটো আপোনালোকক দেখুৱাম। মই এতিয়া ৰাতিপুৱা আহাৰটো দিবলৈ ওলাইছোঁ, আপোনালোকে চাই থাকক। মই অলপ পলিচটো দিছোঁ যিহেতু দানাৰ খৰচটো কমাব লাগিব। আৰু ঘৰতে যেহেতু কম দাম ফ্ৰীতে চাউলটো আজিকালি পাওঁ, এই চৰকাৰী যিটো সেই চাউলটো ইহঁতকে মুৰ্গীকে দি থকা হয়, প্ৰায় চাউলো এয়া দিছোঁ। আৰু অলপ কমাৰ্চিয়েলি ফিডটো ৰাতিপুৱা দিলে অলপ ভাল হয়, সেইকাৰণে মই কমাৰ্চিয়েলি ফিডটো দিওঁ। সিহঁতক যদি এনেদৰে মিক্স কৰি দিয়া হয় তাহাঁতি দানাটো খুব ভাল ধৰণে খায় আৰু আঠানি নকৰে। অলপ আঠানি নকৰিবৰ কাৰণে অলপ মই পানীও মিক্স কৰোঁ। ইয়াৰ লগত আৰু ধান দিওঁ। এই ধানটো যিহেতু আমি ঘৰত খেতি কৰোঁ সেইকাৰণে ধানো সিহঁতক মিক্স কৰি দিওঁ। যেহেতু দানাৰ খৰচটো কমাব লাগিব, সদায় লেয়াৰ মুৰ্গীক আমি কমাৰ্চিয়েলি ফিডটো খুৱাব নোৱাৰোঁ, সেইকাৰণে দানাৰ খৰচটো কমাবৰ কাৰণে বিভিন্ন ধৰণৰ ঘৰৰে যিবোৰ আছে মুৰ্গীয়ে খাব পৰা সেইবোৰ মিক্স কৰি দিয়া হয় খাবলৈ। যদি মাংসৰ কাৰণে কৰে তেনেহ'লে সিহঁতক কমাৰ্চিয়েলি ফিডটো খুৱাবই লাগিব ৰেগুলাৰ, সেইকাৰণে কমাৰ্চিয়েল ফিডটো খুব দৰকাৰ হয়। কিন্তু মই ঘৰত যিহেতু কণী প্ৰডাকশ্যনৰ কাৰণে কৰিছোঁ, দানাৰ খৰচটো কমাবও পাৰোঁ অলপ। এয়া মই এতিয়া দিবলৈ ওলাইছোঁ। সিহঁতক যদি এনেদৰে দিওঁ, পানীটো অলপ কমকৈ মিক্স কৰিব লাগে, বেছি মিক্স কৰিলে সিহঁতি খাই ভাল নাপায়, অলপ মানে ড্ৰাই হৈ থাকিব লাগে। তেনেকৈ যদি দিয়া হয় তাহাঁতি খুব ভাল ধৰণে খায়। সিহঁতি এতিয়া ভোকত আছে, সেইকাৰণে এতিয়া মই দিবলৈ ওলাইছোঁ। এয়া চাওক, সিহঁতি খুব ভাল ধৰণে দানাটো খাই আছে আৰু ক'ৰবাত হয়তো দুই এজনী চৰি আছে। মই ৰাতিপুৱাৰ দানাটো সিহঁতক এনেদৰেই দিওঁ আৰু সময়ে সময়ে মই সিহঁতক ইয়াত ধান ছটিয়াই থোৱা থাকে, যিহেতু সিহঁতি বাহিৰত ওলাই যাব নাপায়, আৰু ঘাঁহো দিয়া হয়, ঘাঁহ বন দিওঁ। যিহেতু দানাৰ খৰচটো কমাব লাগিব সেইকাৰণে ঘৰৰ বাৰীৰ পৰাই মই ঘাঁহ বনবোৰ তুলি আনি সিহঁতক মাজে সময়ে খাবলৈ দিওঁ। এনেকৈ যদি ছটিয়াই দিওঁ সিহঁতি খাই ভাল পায়, মাজে সময়ে দানাও খাই থাকে আৰু সময়ে সময়ে আহি ঘাঁহ বনো এখুট দুখুট খুটি খাই থাকে। তাহাঁতি এনেধৰণৰ যদি কিছুমান ঘাঁহ বনবোৰ আনি দি থকা হয় তেতিয়া বিভিন্ন সৰু সুৰা বেমাৰৰ পৰা মুক্ত হ'ব পাৰে, যিহেতু ঘাঁহ বনবোৰ যথেষ্ট ঔষধিক কাম কৰে এই ঘাঁহ বনবোৰে। সেইকাৰণে মই ঘাঁহ বনবোৰ বাৰীৰ পৰাই তুলি আনি সিহঁতক মাজে সময়ে খাবলৈ দি থাকোঁ। আৰু আপোনালোকে ড্ৰিংকাৰত সদায় পৰিষ্কাৰ পানী ৰাখিব, যাতে এই পানীৰ পৰা কোনো ধৰণৰ বেমাৰ নাহে, তাৰ ওপৰত আপোনালোকে সদায় গুৰুত্ব দিব। এতিয়া মই দুপৰীয়াৰ দানা দিবলৈ ওলাইছোঁ। এতিয়া প্ৰায় 1টাৰ পৰা 2টাৰ ভিতৰত হৈ আছে টাইমটো। মই ইহঁতক দুপৰীয়া এইবাৰ অলপ বেলেগ ধৰণে দানাটো দিবলৈ ওলাইছোঁ। এতিয়া আৰু খৰচৰ পৰিমাণ দুপৰীয়া আহাৰটোত মই সদায় কমাওঁ। এয়া চাওক, মই ঘৰৰ পেলনীয়া ভাত লৈছোঁ এয়া, আৰু পলিচ দিম। 30জনী লেয়াৰ মুৰ্গীৰ কাৰণে ইমানেই যথেষ্ট হয় দুপৰীয়া আহাৰটোৰ কাৰণে। অলপ চাউলো দিছোঁ কম পৰিমাণে, এইটো নিদিলেও হয় চাউলটো, মই থকাৰ কাৰণে দি দিছোঁ। অলপ ধানো কেইটামান দি দিছোঁ।
আৰু কম পৰিমাণে অলপ কমাৰ্চিয়েল দানাটো দিছোঁ আৰু অলপ নিমখ মিক্স কৰি দিছোঁ আৰু অলপ পানী এতিয়া মই দানা দিবলৈ ওলাইছোঁ ৰাতিপুৱা যিটো দানা খাবলৈ দিয়া হৈছিলে সেই একেটো দানাই মই সন্ধিয়া পৰতো খাবলৈ দিওঁ আৰু ৰাতি হ'লে মই সিহঁতক দানা দিয়া বন্ধ কৰি দিওঁ আপোনালোকে ইতিমধ্যে মই ঘৰত আবদ্ধ পদ্ধতিত কৰা লেয়াৰ মুৰ্গীখিনিক কম খৰচতে কেনেধৰণেৰে দানা খুৱাই আছোঁ সেয়া দেখিলে আপোনালোকে যদি ঘৰত এনেধৰণে আবদ্ধ পদ্ধতিত লোকেল মুৰ্গী ফাৰ্ম কৰি আছে তেনেহ'লে আপোনালোকে কিছুমান সজাগ আৰু সচেতনতা অৱলম্বন কৰিব লাগিব যিহেতু এতিয়া ঠাণ্ডা দিন মুৰ্গীবোৰৰ গালৈ হঠাতে বেমাৰ আহে আৰু বেমাৰ অহাৰ ফলত আমি সেই মুৰ্গীবোৰক বচাই ৰখাটো টান হয় সেয়েহে আমি সময়ে সময়ে দৰৱ আৰু ভেকচিন দি থাকিব লাগিব যিহেতু মুৰ্গীৰ বেমাৰ এটালৈ অহাৰ পিছত বাকীবোৰ মুৰ্গীলৈ বিয়পি যায় আৰু লগতে আপোনালোকে ঘৰত যিবোৰ বাচনত আপোনালোকে খাবলৈ দি থাকে সেই বাচনবোৰ আপোনালোকে সময়ে সময়ে চাফ চিকুণ কৰি ৰাখিব যাতে সিহঁতৰ বীজাণুৰ পৰা মুৰ্গীৰ গালৈ বিয়পি নাহে আৰু লগতে বেমাৰ আজাৰৰ পৰা বাচি থাকে তাৰ ওপৰত আপোনালোকে সদায় গুৰুত্ব দিব আৰু এনেদৰে যদিহে আপোনালোকে এই ভিডিঅ'টো চাই মোৰ পৰা অলপ হ'লেও জানিব পাৰিলে তেনেহ'লে লাইক কৰিব নিজৰ লগৰ আৰু পৰিয়ালবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব